গৰমৰ দিনত স্কিনৰ সকলো সমস্যাৰ সমাধান এটাই। হে গাইজ, মই সীমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সীমা শইকীয়ালৈ। গৰমৰ দিনকেইটাত আপোনাৰ স্কিনখন যদি ডাল হৈ গৈছে, গ্লো একেবাৰে নোহোৱা হৈ গৈছে, স্কিনখন ক'লা পৰি গৈছে, তেতিয়াহ'লে তাৰ সমাধান এটাই, আৰু সেয়া হৈছে 2 চামুচ দৈ। প্ৰথমে আপুনি দৈখিনি ফ্ৰিজত ৰাখিব আৰু ফ্ৰিজৰ পৰা উলিয়াই মুখত ভালদৰে ব্যৱহাৰ কৰিব। মই এনেকৈ 2 চামুচ দৈ লৈছোঁ আৰু গোটেই মুখখনত মই ভালকৈ দৈখিনি লগাই ল'ম। দৈৰ লগত একো বস্তু মিহলোৱাৰ প্ৰয়োজন নাই। এনেকৈ যদি দৈ আপুনি মুখত ব্যৱহাৰ কৰে, তেতিয়াহ'লে মুখখন বহুত ছফ্ট হ'ব আৰু লগতে এটা নেচাৰেল গ্লো আহিব। আপোনাৰ যদি ৰিংকলছৰ সমস্যা আছে, তেতিয়াহ'লে দৈ এনেকৈ ব্যৱহাৰ কৰিলে ৰিংকলছৰ সমস্যা নোহোৱা হ'ব। আৰু যিসকলৰ পিম্পলছ হোৱাৰ পাছত মুখত পিম্পলছৰ দাগবোৰ ৰৈ যায়, তেওঁলোকেও সপ্তাহত প্ৰায় এনেকৈ 3 দিন দৈ ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া গোটেই মুখখনতে দৈখিনি ভালকৈ লগোৱাৰ পাছত প্ৰায় 10 মিনিটৰ বাবে শুকাবলৈ দিম আৰু তাৰ পাছত মই ভালকৈ ঠাণ্ডা পানীৰে মুখখন ধুই দিম। আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰি চাবচোন। দৈৰ এই ফেচ পেকটো নিশ্চয় খুব এটা ভাল সুফল পাব। আৰু এতিয়া গোটেই মুখতে মোৰ লগোৱা হৈ গ'ল আৰু 10 মিনিটৰ পাছত মই মুখখন ধুই দিম। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' থেংক ইউ।